তেনেহলে এই ক্ষেত্ৰত ফ্ৰেণ্ডজন সেই মানুহজনে কৰা নাই, এই ক্ষেত্ৰত ফ্ৰেণ্ডজন আপুনিয়ে আপোনাক নিজক কৰিছে। এতিয়া সাধাৰণতে যদি মই সুধো যে ফ্ৰেণ্ডজনৰ কথা সুধো আপোনাক, তো ইন জেনেৰেল মানে এটা কমন টাইপ ষ্টৰি থাকে যে মই মানুহটোক বহুত লাইক কৰিছিলো, কিন্তু মই যেতিয়া নিজৰ ফিলিংটো এক্সপ্ৰেছ কৰিব গলো তেওঁ ক'লে যে we are just good friends, ঠিক আছে। তো এইটোৰ পৰা কিছু ষ্টেপ যদি বেক হৈ কেনে সোধা যায়, তো এটা কমন ৰিজন এটা আহে যে মই মানুহজনক মানে বহুত হেল্প কৰিছিলো, ঠিক আছে। তো মানুহজনে যেতিয়াই মোক বিচাৰিছিল মই আছিলো, মোক যি ধৰণৰে কাম মোক কৰিব দিছিলে মই আছিলো, এনি টাইম মই এভেইলেবল আছিলো মানুহটোৰ কাৰণে, ঠিক আছে। মানুহজনে যদি মোক এইটোও কয় যে নালাগে হ'ব তই থাকক, ষ্টিল মই গৈছিলো, ঠিক আছে। মই নিজৰ কাম এৰি কেনে মানুহটোক হেল্প কৰিব গৈছিলো। তো তেনেধৰণৰ কিছু কথা সন্মুখত আহে, এণ্ড ট্ৰাষ্ট মি, এইকেইটাই হৈছে সেই কথা যাৰ কাৰণে আপুনি এই ফ্ৰেণ্ড জোনত ফচি গ'ল, ঠিক আছে। আপুনি সেই জোনটোৰ নাম দি দিলে ফ্ৰেণ্ড জোন বুলি কেনে, অ'কে। তো এইটোৰ বিষয়ে এই ভিডিঅ'ত আজি অলপ বিস্তৃতভাৱে কথা ক'ব চেষ্টা কৰিম, অ'কে। তো প্ৰথম কেছ কি হয়, আপুনি ধৰক আপোনাৰ কোনোবা এজন ফ্ৰেণ্ড আছে বা জোন আছে, আপুনি তেওঁৰ প্ৰতি এট্ৰেক্টেড হয়, ঠিক আছে। তো আপুনি সেই এট্ৰেকশ্যনৰ ক্ষেত্ৰত কি হয়, তেওঁক সকলো ধৰণৰ হেল্প কৰে, সকলো ধৰণৰ যি ধৰণৰে তেওঁ বিচাৰি থাকে আপুনি সেই ধৰণৰে তেওঁক হেল্প কৰি থাকে। তেওঁ ক'লেও হেল্প কৰে, তেওঁ নকলেও হেল্প কৰে। তেওঁ মানে এনে ধৰণৰ কথা ধৰক যে তেওঁ কোনো ধৰণৰ কাম কৰিব নালাগে আৰু, ঠিক আছে। আপুনি এনি টাইম তেওঁৰ কাৰণে এভেইলেবল থাকে। তেওঁ যদিও কয় যে ফ্ৰী থাকিলেহে কৰিব বুলি কেনে, ষ্টিল আপুনি মানে নিজৰ কামখিনি এৰি কেনে, ঠিক আছে, আপুনি নিজৰ কামখিনি এৰি কেনে হলেও আপুনি যাই কেনে হেল্প কৰে, অ'কে। এতিয়া কথাটো হ'ল আপুনিহে ভাবি আছে যে মই সেই মানুহটোৰ প্ৰতি এট্ৰেক্টেড হয়, সেই মানুহটোক মই লাইক কৰো, ঠিক আছে। মই কিবা কাৰণে নিজৰ ফিলিংছ এতিয়ালৈকে কোৱা নাই, অ'কে, কিন্তু মই এক নহয় একদিন কৈ দিম। তো কোনোবা এদিন মই সেইটো ফিলিংছটো মই কৈ দিম, ঠিক আছে। তো তাৰে ফলত কি হ'ব, মই যে ইমান দিন ধৰি হেল্প কৰিলো, তো সেইটো খাতিৰত সেই মানুহজনে বুজি পাই যাব আৰু মোৰ প্ৰপ'জেল একচেপ্ট কৰিলো, মোকো ক'ব আই লাভ ইউ বুলি কেনে, ঠিক আছে, মোকো ভাল পাওঁ বুলি কেনে কৈ দিব। কিন্তু তেনেকুৱা নহয়। কিয় নহয়? কাৰণ লাইক আপুনি কৰি আছিলে, এট্ৰেক্টেড আপুনি আছিলে, আপুনি সেই এট্ৰেকশ্যনৰ খাতিৰত কাম কৰি আছিলে, কিন্তু সেইজন মানুহ সেইজনেতো এজ এ ফ্ৰেণ্ড হিচাপে হেল্প লৈছিলে ন, ঠিক আছে। সেইজনেতো আপোনাক কৈ আছিলে যে নালাগে তই হেল্প কৰিব, তই যদি ফ্ৰী আছ তেতিয়াহে হেল্প কৰিবি, হয় নে নাই? কিন্তু আপুনি নিজৰ কাম কাজ এৰি কেনে আপুনি ফ্ৰী নহলেও ফ্ৰী হৈ কেনে তাৰপিছত আৰু হেল্প কৰিব যায়, কাৰ ভুল এইটো? আপোনাৰ ভুল, আৰু কাৰো ভুল নহয়, ঠিক আছে। এইটো ইমান ভাবিব লগা কথা নহয়, আপোনাৰ ভুল। সেই মানুহজনে যিমানখিনি হেল্প লৈ আছিলে, যিমান কেইদিন হেল্প লৈ আছিলে এজ এ ফ্ৰেণ্ড, তো তেওঁ সেই ডিফাৰেন্সটো ৰাখি থৈ দিছিলে যে যদি ফ্ৰী থাকো তেতিয়া হেল্প কৰিবি। তাৰ মানে কি, তেওঁ যেতিয়া ফ্ৰী হ'ব তেতিয়াহে আপোনাক হেল্প কৰিব, অৰ্থাৎ তেওঁ একদম পিয়ৰলি আপোনাক তেওঁ আপোনাক ফ্ৰেণ্ড বুলিয়ে ভাবি আছিলে। আপুনি সেইটো কথাটো বেলেগ লাইনত লৈ গ'ল, বেলেগ ধৰণে ঘূৰি লৈ গ'ল। এতিয়া যেতিয়া হঠাৎ আপুনি কৈ দিলে যে আপোনাৰ ফিলিংছৰ কথা কৈ দিলে, তেওঁ কেনেধৰণৰ এটা হ'ব মানে তেওঁৰ মনোস্থিতিটো, হয় নে নাই? তো সেইকাৰণে কৈছে যে আমিতো জাষ্ট ফ্ৰেণ্ড আছিলো, কাৰণ তেওঁ যিমান হেল্প লৈ আছিলে তেওঁতো গমেই নাপায় ন আপোনাৰ মনৰ কথা, হয় নে নাই? তেওঁতো আপোনাৰ মনৰ কথা গম নাপায়, তো তেওঁ এজ এ ফ্ৰেণ্ড হিচাপে লৈ আছিলে। তো তেওঁ সেইকাৰণে কৈ দিয়ে যে মইতো জাষ্ট এটা ফ্ৰেণ্ড আছিলো, আমি ভাল ফ্ৰেণ্ড আছিলো, তো আমি ভাল ফ্ৰেণ্ড হৈ থাকিব পাৰিম, তেওঁৰ সেইটো প্ৰব্লেম নাই। প্ৰব্লেম এতিয়া কাৰ আহিব? প্ৰব্লেম আহিব আপোনাৰ, ঠিক আছে। আপুনি এটা এক্সপেক্টেশ্যন ৰাখি কেনে যে মই হেল্প কৰিম, তাৰ ফলত মোক ভাল পাব, সেই এক্সপেক্টেশ্যন ৰাখি কেনে আপুনি হেল্প কৰিছিলে, ভুলটো কাৰ আছিলে? ভুলটো আছিল আপোনাৰ।
আপুনি নিজৰ লাইফক ভেলু নিদি কেনে আপুনি নিজৰ কামক ভেলু নিদি কেনে আপুনি তেওঁৰ কাম কৰিব গ'ল, ঠিক আছে। তো অভাৰ হেল্প, যেতিয়া হেল্প খোজে তেতিয়া হেল্প কৰে, যেতিয়া হেল্প নোখোজে তেতিয়া হেল্প অফাৰ কৰি কেনে হেল্প কৰে। এই হেল্পিং বহুত ডেঞ্জাৰাছ হয়, ঠিক আছে। যেতিয়া আপুনি এক্সপেক্টেশ্যন ৰাখি কেনে কিবা এটা মনত ৰাখি কেনে যেতিয়া আপুনি হেল্প কৰে ন, সেইটো হেল্প বহুত বহুত ভয়ানক। আৰু এইটো ক্ষেত্ৰততো বেচেৰা সেই মানুহটোৰ যাক আপুনি হেল্প কৰিছে তেওঁতো একো ভুলো নাই, তেওঁতো গমেই নাপায়, আপুনিহে কিবা কানি ফিলিংছ ৰাখি কেনে আপুনি হেল্প কৰি আছে, যেন হেল্প কৰিলে পিছত কিবা হৈ যাব। আপুনি যেতিয়া আপোনাক কৈ দিয়ে যে আমি জাষ্ট ফ্ৰেণ্ড বুলি কেনে, আপুনি কৈ থাকে মই এনেকুৱা কৰিছিলো তেনেকুৱা কৰিছিলো, এইটো কৰিছিলো সেইটো কৰিছিলো, সেইটো মানুহটোতো একো মনতে নাথাকে। কিয় মনত কিয় ৰাখিব, কথাৰ কথা ন, মনত কিয় ৰাখিব? কাৰণ হেল্প কৰাৰ পিছত মানুহে ফ্ৰেণ্ডে যেতিয়া হেল্প কৰে, ফ্ৰেণ্ডে হেল্প কৰাৰ পিছত মানুহে জানো মনত ৰাখে যে আপোনাকতো কিমান মানুহে কেনে কেনে ধৰণে হেল্প কৰিছিলে, কিমান সময়ত কি কি ধৰণে হেল্প কৰিছিলে, আপুনি জানো চব মনত ৰাখিছে? মনতো ৰখা নাই। কিয় মনত নাৰাখে আপুনি? কাৰণ এই যে ফ্ৰেণ্ড আপুনি হেল্প লৈছিলে, হয় নে নাই? তো আপুনি এটা এক্সপেক্ট কৰে যে সেইটো মানুহটোৱে সেই হেল্পৰ কথা মনত ৰখা নাই, সেইটো মানুহটো ফ্ৰী আছিলে, হেল্প কৰি দিল, একো মানুহটোৰ একো ক্ষতি হোৱা নাই। কিন্তু এই ক্ষেত্ৰত কি কৰিল, আপুনি নিজৰ কাম কাজ এৰি কেনে আপুনি হেল্প কৰি আছে, আপুনি সেই চব কথা মনত ৰাখিছে, তো আপুনি এক্সপেক্ট কৰি আছে যে সেই মানুহটোও চব কথা মনত ৰাখিব, সেই মানুহটোৱেতো নাৰাখে, হয় নে নাই? মানুহটো কিয় ৰাখিব আপুনি আপোনাৰ? কাৰণ মানুহটোতো এজ এ মানুহজনেতো ভাল হিচাপে এজ এ ফ্ৰেণ্ড হিচাপেই আপোনাৰ পৰা হেল্প লৈ আছিলে, হয় নে নাই? তো এইটোত এক নম্বৰ ভুল হৈছে আপোনাৰ, সবাতোকৈ ডাঙৰ ভুল আপোনাৰ। আপুনি সেইকাৰণে এই জোনটোত ফাঁচি গ'ল। তো এই যি ফ্ৰেণ্ড জোন, এইটো ফ্ৰেণ্ড জোনটো সেই মানুহজনে আপোনাক দিয়া নাই, সেই মানুহজনে আপোনাক ফ্ৰেণ্ড জোন কৰা নাই, আপুনি নিজকে কৰিছে। সেই মানুহজনৰ কাৰণেতো আপুনি আগতেও ফ্ৰেণ্ড আছিল, এতিয়াও ফ্ৰেণ্ডে আছে, আৰু হয়তো আগলৈ ফ্ৰেণ্ডে থাকিব। আপুনি আপুনি নিজৰ এক্সপেক্টেশ্যনটা আপুনি এক্সপেক্ট কৰিছিলে যে মই এনেকুৱা কৰিলে মোৰ কি বুলি কওঁ, এনেকুৱা কৰিলে পটি যাব টাইপ, আপুনি সেইটো ভাবি আছিলে, ঠিক আছে। আৰু যেতিয়া নহ'ল, যেতিয়া ক'লে যে আমি ফ্ৰেণ্ড, আপুনি কৈছে নাই ভাই ফ্ৰেণ্ড জোন কৰি দিছি মোক, বহুত দুখ। যদি এইটো হৈছে, ঠিক আছে, আপুনি ভালকে কথা পাতক, যদি হৈছে তেনেহলে এই ক্ষেত্ৰত ফ্ৰেণ্ডজন সেই মানুহজনে কৰা নাই, এই ক্ষেত্ৰত ফ্ৰেণ্ডজন আপুনিয়ে আপোনাক নিজক কৰিছে, ঠিক আছে। তো কিছু ক্ষেত্ৰত কি হয় যে ফ্ৰেণ্ডজন অকল বাহিৰৰ জনে নকৰে, নিজেও কৰা যায়, নিজেই নিজকে ফ্ৰেণ্ডজন কৰি দিয়া যায়, সেই মানুহজনে চিম্পল ফ্ৰেণ্ড হিচাপেই ৰাখে, প্ৰব্লেম আপুনি কৰে, ঠিক আছে। তো আই হোপ মই কিছু হেল্প কৰিব পাৰিছোঁ এই ভিডিঅ'ৰ দ্বাৰা, আৰু যদি আপোনালোকে ভাল পাইছে তে লাইক কৰিব, কিছু মই মটিভেশ্যন পাওঁ। আৰু আপোনাৰ কোনোবা যদি ফ্ৰেণ্ড এনেকুৱা দৰকাৰ আছে, দৰকাৰ বুলি ভাবে, তেওঁৰ লগত শ্বেয়াৰ কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত জনাওক, ঠিক আছে, কমেণ্টত প্লিজ জনাব যে আপুনি মোৰ কথাৰ লগত এগ্ৰী কৰে নে ডিছএগ্ৰী কৰে, বা আপুনি যদি কিবা পইণ্ট এড কৰিব বিচাৰে তেনেধৰণৰ, তো সেই বিষয়ে জনাব, হয়তো ফ্ৰেণ্ডজনৰ ওপৰত আৰু কিছু ভিডিঅ' পিছলৈ আহিব, ঠিক আছে। তো লগ পাম নেক্সট ভিডিঅ'ত, ধন্যবাদ।